নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ননদৰ বিয়া, যিহেতু আমাৰ ঘৰ গাঁৱত, গতিকে আমাৰ ইয়াত এনেদৰে গাঁৱৰ সকলো ৰাইজ মিলি একেলগে ৰভা দিয়াৰ এটা পৰ্ব থাকে। বিয়ালৈ যিহেতু বেছি দিন নাই, সেইকাৰণে আজি ৰভা দিয়া কাম আৰম্ভ কৰিলোঁ। আৰু এই কইনাই সকলোকে তামোল দি আছে। কইনাক সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব, যাতে তাই ভৱিষ্যত জীৱন সুন্দৰভাৱে পাৰ হৈ যায়। পয়া ভিতৰত চাহৰ যোগাৰ কৰিছে সকলোৰে বাবে। আৰু এনেদৰে সকলোখিনি মিলি বিয়াখন যাতে ভালে কুশলে পাৰ হৈ যায়, তাকেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আপোনালোকেও কইনাৰ লগতে সকলোকে আশীৰ্বাদ কৰিব, যাতে বিয়াখন ভালে কুশলে পাৰ হৈ যায়। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।